चिरां जिल्लानि बासुगावआव थामथि कमता मिउजिक फेस्टिभेला साननैनि हाबाफारिजों मैयानिफ्राय जागायबाय। बासुगावनि हेकाइपारायाव जानाय कमता मिउजिक फेस्टिभेलनि गिबि सानाव सा 500निबो बांसिन राजबंशी आइजोफोरनि हारिमुआरि मोसानाय दिन्थिफुंनाया गोसोबोथाव जादोंमोन। गुबुन फारसेथिं गिबि सानखालि कमता मिउजिक फेस्टिभेलनि हारिमु मोनाबिलि हाबाफारिखौ आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया बेखेवनानै होयो। मख'नो गोनां बाथ्रादि कमता मिउजिक फेस्टिभेलखौ बेखेवनानै होनायनि उनाव आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारि बिथाङा राजबंशी आइजोफोरनि हारिमुआरि मोसानाय दिन्थिफुंनायखौ नुनो मोननानै गोजोननाय फोरमायनायजों लोगोसे जारिमिन मिथिस' मोनि समनिफ्रायनो सोलिबोनाय कच राजबंशीफोरनि बे हारिमुखौ फिन बोखांफिननो हागोन होनना बुङो आरो हारिमुखौ हमथानानै लाखिनायल' नङा बेखौ दिन्थिफुंनायनि गेजेरजों मुंदांखा खालामनो हागोन होननानै खौरां बिजोंनि गेजेरजों ओरैबायदि फोरमायो। খুবেই মানে ভাল লাগিল। আহি থকাৰ সময়তো মই ভাবাই নাছিলো যে এনেকুৱা মুকলিভাৱে হ'ব। মই ভাবিছিলোঁ ক'ৰবাত মঞ্চ তঞ্চ বনাই তাতে সাংস্কৃতিক মানে অনুষ্ঠানটো হ'ব। কিন্তু আহি যিটো দেখিলোঁ অভূতপূৰ্ব, এইটো খুবেই ভাল। আৰু মই ভাবোঁ এই যি উদ্যোগ লৈছে এই উদ্যোগটোৱে আমাৰ ঐতিহাসিক যেটো কচ ৰাজবংশীৰ সভ্যতা সংস্কৃতি আৰু তেখেতসকলৰ যিবোৰ মানে কালচাৰ এই কালচাৰবিলাক মানে গোটেই মানে পৃথিৱীতে সবকে প্ৰদৰ্শিত কৰিব পাৰিব আৰু ৰাজবংশী জনগোষ্ঠীৰ সংস্কৃতিৰ দ্বাৰাই নিজৰ মানে পৰিচয়টো যে কিমান সংস্কৃতিবান জাতি আৰু তেনেকুৱা উদ্যোগ লৈ থাকিলে মই ভাবোঁ ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা যিবোৰ প্ৰচলিত হৈ আহি আছে কোচ ৰাজবংশীৰ যিটো ৰিচ কালচাৰ যিটো অসমৰ কালচাৰ সেই অসমৰ কালচাৰটো সব মানে পুনৰ উদ্ধাৰ কৰিব পাৰিব আৰু সংৰক্ষণ মাত্ৰ নহয় প্ৰমোচন কৰি ফেলে আমি অতি গৌৰৱৰে অসমৰ ইতিহাস আমি মানে যিকোনো বাহিৰৰ মানে লোকসকলক আমি দেখুৱাবলৈ সক্ষম হ'ম জনাবলৈ সক্ষম হ'ম। কি হিচাপে নিশ্চয়কৈ টুৰিজম হিচাপে ল'ব পাৰে আৰু এতিয়া অকণমান আমি সেইটোত উদ্যোগ ল'ব লাগে যে আমাৰ টুৰিষ্ট আহে আমাৰ জেগাতো এতিয়াও আহে আমি গুৰুত্ব নলওঁ কি টুৰিষ্টৰ কি সুবিধা আৰু তেওঁলোকক আমি কি সুবিধা কৰি দিব পাৰোঁ। এতিয়া যিকোনো মানে সময়ত যিকোনো টুৰিষ্ট আহিলে আমাৰ হোটেলবিলাককো জনাই থ'ব লাগে কোনোবাই যদি আমাৰ ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যদি কিবা কালচাৰ তেওঁলোকে চাব খোজে সন্ধিয়া আমি এৰেঞ্জ কৰি দিব লাগে। গতিকে টুৰিষ্টে আহিব পইচা দিব চাই যাব। গতিকে আজিৰ তাৰিখতো আমি পাৰোঁ কিন্তু এতিয়া আন্তঃগাঁথনি অকণমান লাগে যে আমি বিভিন্ন জেগাত চেণ্টাৰ হিচাপে ডেভেলপ কৰিব লাগে যিটো চেণ্টাৰত টুৰিষ্টবিলাক থাকিলে সন্ধিয়া সময় এটা সব সময় কালচাৰেল প্ৰগ্ৰাম হয়। এতিয়া বঙাইগাঁও এলেকাবিলাকত বা কোকৰাঝাৰত তেনেকুৱা ধৰণৰ আমাৰ এটা মানে কি কয় অৰ্গেনাইজেশ্যন থাকিব লাগে যেটো সদায় আমি সাংস্কৃতিক সন্ধিয়া কৰি থাকোঁ আৰু য'ত কোকৰাঝাৰ বা বঙাইগাঁৱত অহা মানুহবিলাকে যিকোনো সময় যিকোনো সন্ধিয়াত গৈ পেলে বড়োই হওক ৰাজবংশী হওক বেংগলী হওক গাৰোই হওক ৰাভাই হওক কিবা নহয় কিবা এটা কালচাৰ তাতে ডেইলি উপভোগ কৰিব পাৰে। নাই খুবেই মানে ভাল লাগিল। আহি থকাৰ সময়তো মই ভাবাই নাছিলোঁ